এজোপা গছত চৰাই এজনী আছে, চৰাইজনীৰ নাম হ'ল ঠিকি। ভোক লাগিছে, কিন্তু খাবৰ কাৰণেচোন একোৱেই নাই। কি কৰা যায়? চুৰি তাতেই যাব লাগিব নেকি? যাওঁগে আৰু। চুই খাবৰ কাৰণে কিবা আছে নেকি? আছে যদি দে নাম। ঠিকে, কিন্তু মোৰ তাতে একো খাবৰ কাৰণে নাই। ব'লা তেনেহ'লে আমি ফেচি মাহীৰ তাতে যাওঁ চুই। ফেচি মাহী আমাক খাবৰ ভোক লাগি আছে, একো নাই আৰু ঘৰত। চুইৰ ঘৰতো গ'লো, নাপালো। ঠিকে, চুই মোৰ তাত আহিছে, মই দিম তো তোমালোকক খাবৰ কাৰণে। থেংক ইউ ফেচি মাহী, আমি যাওঁ। বাই বাই। এনেই পঢ়াত মন নাযায়, তাতে আৰু মেমে চামাৰ ভেকেশ্যনো দিছে, লগতে চামাৰ ভেকেশ্যনৰ কাৰণে হোমৱৰ্কো দিছে, যোনটো কৰিব মনেই নাযায়। এতিয়া কাৰোবাৰ হাতানি কৰা নহ'লে মই পিছত খুলিলে কৰিম। গুড মৰ্ণিং ষ্টুডেণ্ট ৰাহুল। এয়া কি আনিছা তুমি? মেম, এয়া হোমৱৰ্ক হয়, মই আপোনাৰ কাৰণে কৰি আনি দিছোঁ চামাৰ ভেকেশ্যনৰ। হা? কিন্তু আজিতো নহয়, চামাৰ ভেকেশ্যনটো গুচি গ'ল। আজি আনিছা যে কিয়? কিন্তু আজিতো একচেপ্ট কৰা নহ'ব নহয় তোমাৰ কপি। এইটো বহুত বেয়া কাম কৰিছা তুমি, বহুত লেটকে দিছা। বাকীবোৰে চবেই দি দিছে, তুমি এতিয়াই চাবমিট কৰি আছা মোক। মইতো একচেপ্ট কৰিব নোৱাৰো ন, তুমি ভালকে নপঢ়া। চামাৰ ভেকেশ্যন শেষ হোৱাৰ পিছতহে আনি দিছা কপিবিলাক, কিয় আনি দিছা? এতিয়া মই চাব নোৱাৰিম নহয়। প্লিজ মেম, চাই দিয়ক। বহুত কষ্ট কৰি কেনে লিখিছোঁ মই দিনে ৰাতিত, নহ'লে মোৰ হোৱাই নাছিলে। মেম, আজিৰ পৰা নেক্সট টাইমৰ পৰা মই ভালকে পঢ়িম। এবাৰ চাই দিয়ক, বহুত কষ্টকে লিখিছোঁ।